হেল্ল' গাইজ আৰু এটা নতুন সুন্দৰ ভ্লগৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি কাৰণটো হ'ল আমাৰ হাৰাৰ আজি ৰিজাল্ট দিছে। মই নাছিলোঁ, এতিয়া আহি পালোঁ অলপ আগতে। আজি ৰিজাল্ট দিছে হাৰাৰ। ৰিজাল্ট দিছে কিন্তু মই আহি পোৱাত অলপ দেৰি হ'ল। বাকী এফালে আমাৰ অংকুৰ আছে, উজ্জ্বল আছে আৰু এইটো হাৰাৰ ভায়েক আছে। এই ৰিজাল্ট সেই আৰু বেছি ভাল যিমান ভাবছিল সিমান ভাল হোৱা নাই আৰু। দেখো কি তোৰ পৰীক্ষা বোলে বহুত ভাল হৈছিলে। তো গাইজ পৰীক্ষা বেছি ইমান ভাল নহ'ল, যিমান ভাবছিল সেইখিনি নহ'ল। আৰু এতিয়া আমাৰ বাকী কাৰ্যসূচীবিলাক গেলেই মই এতিয়া আহি পালোঁ। তাৰপিছত চাহ তাহ খালোঁ আৰু চাহ তাহ খোৱা দেখা দেখা নাই। আৰু এতিয়া অলপ সৰুকৈ আৰু আমাৰ এতিয়া এন্ধাদুৱে হামে নাই আৰু ভাত খাব কৈছে। মোৰতো মামাৰে আপা হয়, ডাঙৰ মামাৰ আপা। তো গাইজ আজি খানাটো আপোনালোকক দেখাইছোঁ গোটেইখিনি। ভিডিঅ'টো চাই থাকক। আৰু এফালেতো খেলা জানেই, আজি খেলা RCB আজি তাৰমানে বহুত উইকেট কিটা যায় চেচি হ'লে 7টা উইকেট গ'ল। এই ৰাজত পাতিতে থাকিলে মাৰিব অলপ ৰান হ'ব লাগে। এতিয়া 163 হৈছে। তো গাইজ লগ পাইছোঁ আৰু অলপমান চাই থাকক গাইজ। তাৰমানে আজি ৰিজাল্টটো পোৱাৰ পৰা এই হাতত মোবাইলটোৱে চাই আছে। তাৰমানে ডাঙৰ হৈ গৈছে না, আৰু মেট্ৰিক পাছ কৰিছে, চলি ডাঙৰ হৈ গৈছে। আংকুৰ মানে চলিগিলা কি হৈছে আজিকালি ইহঁতে বুজোই নাই। মেট্ৰিক পাছ কৰাৰ পাছত যোনখন কলেজত যাব সেইখন ইহঁতে কলেজ বুলি ভাবে, খানা কলেজ নহয়, সেইখন উচ্চ মাধ্যমিক বিদ্যালয়। কিন্তু সিহঁতে গমে মানে সান্দা হৈছে আমি মেট্ৰিক পাছ কৰিছোঁ, ডাঙৰ হৈছোঁ, কলেজ পাইছোঁ, কিন্তু কলেজ কাক কয় সিহঁতে জানা হোৱা নাই। এই কি কৈছে শুনছা নাই? আৰু কলেজ পাইছা ভালকে পঢ়বি, পৰীক্ষাৰ ৰিজাল্ট কি কৰিছা তই? তাতে লেখা আছে যোনখন কলেজত লগাব সেইখনত লেখা দিব উচ্চ মাধ্যমিক বিদ্যালয় বুলি লেখা দিব, কলেজ বুলি লেখা দিছে। কলেজ কাক কয়? যোনগিলা ডিগ্ৰী দিয়ে সেইগিলাখনক কলেজ বুলি কয়। গতিকে ভালকে পঢ়, ৰিজাল্ট যি নহয় বাদ পাৰ্টিটো বানতাই। আমাৰতো গেন্দা মানুহ দেখছি না গাইজ, থাকিলে আৰু কথা নাই। গেন্দা আপোনালোকৰ ভিডিঅ'টো দেখছি কিমান জ্ঞান দি থাকে। এই সেইদিনা সৰু চলিগা পাৰ্টি খানা খাওঁতে কৈছি কিমান বুজাইছি। এনা তোৰ চলটো আছিল অলপ, কিন্তু কি তেল নাপাই ভোকৰৰ পৰা সেইটো কাৰণ। তো গাইজ কি কৰিব আৰু অলপ চলপ জানছিল তো। বিজুটা কৈ যোৱা ইয়াৰ ৰিজাল্টৰ বিষয়ে। চলিটো ভাল লাগছে, বেষ্ট অফ লাক। আশা মিস্ত্ৰীৰে ফেল কৰিবি। চলিটোৰ কাৰণে মোৰ ভাল লাগে। গেন্দাত ভাল। এই বস্তু চাহ লাগিছে টংকে ছাৰ কেনাই হা টংকে ছাৰ কেনাই খেলা চেজ যাবাৰ হ'ব। এতিয়া বৰ্তমান বাজিছে আপোনাৰ 11:58 আৰু এতিয়া বৰ্তমান খেলাখনে চাইছোঁ। অংকুৰ মই খেলাখন চাইছোঁ। খেলাখন চেজ হোৱাৰ পিছতে আপোনালোকক বাগাই দিম। খেলাখন কি হয় দেখাইছোঁ। আৰু খুব বেছি কেইৰান লাগে 17 ৰান লাগে আৰু 3 অভাৰ বাকী আছে। তো গাইছে এখিনি দেখাইছোঁ আপোনালোকক। ভিডিঅ'টোৰ পৰা এখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু গাইজ তুমি লাগছি খেলাখন চালোঁ গোটাই। তো গাইজ গুড নাইট, জয় অসম, জয় জুবিন দা, বাই।